নমস্কাৰ, মই অনিমেষে কৈছোঁ। জীৱন যুঁজত হাৰ মানিলোঁ। নিয়তিৰ নিষ্ঠুৰ কৰাল হাতোৰাই মোৰ কল্লোলিত সপোনবোৰ, মোৰ স্বপ্নিল সেউজ সবুজবোৰ ছিন্ন ভিন্ন ফালি চিৰাচিৰ কৰিলে। শুনিছিলোঁ ক'ৰবাত হাঁহিৰে হেনো জগত জিনিব পাৰি। সেয়ে হাঁহিছিলোঁ। ভাবিছিলোঁ আই অসমীৰ বাবে জীয়াই আছোঁ, জীয়াই থাকিম। সৃষ্টিৰ সেউজবোৰ ভঁৰালত সযতনে সাঁচি ৰাখিছিলোঁ। আছিল মোৰ দুচকুত হেজাৰ স্বপ্নিল সপোন, হেজাৰ উত্তাল তৰংগই আন্দোলিত হৈ আছিল। সমাজখনৰ হৈ, নিজ ঘৰখনলৈ, নিজৰ আইৰ হৈ কিবা এটা কৰাৰ উত্তাল কল্লোলিত আন্দোলিত সপোনবোৰ দিঠক কৰিবলৈ হেজাৰ চেষ্টা কৰিছিলোঁ। হঠাতে কাল ধুমুহাই সকলো উৰুৱাই লৈ গ'ল। মোৰ সপোনবোৰ মোৰ লগতে আহি গ'ল। কেতিয়াও কাৰোৰে অন্যায় কৰা নাছিলোঁ। এই নিষ্ঠুৰ হাতোৰাবোৰ ভাঙিবলৈ আৰু মোৰ অসম্পূৰ্ণ সপোনবোৰ পূৰাবলৈ এৰি আহিলোঁ ভৱিষ্যত প্ৰজন্মলৈ। মই বৰ কষ্ট পাইছোঁ, বৰ কষ্ট পাইছোঁ। বিদায়।